हेलो बंधु बान्धवीসকল কেনে আছে আপোনালোক ওয়েলকাম টু মাই চেনেল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ঠিকে আছে এতিয়া আবেলি 4টা বাজিব হ'ল এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি সক গাইজ এইখিনি হা পোৱালি আৰু হাঁ যে ৰখিয়া কৰি আছো এতিয়া যাতে দূৰলৈ নাযায়গে ৰখিয়া হৈ থাকিব লগা হৈছে এই গালত এইখিনি সক আমাৰ পোৱালি আৰু হাঁ Hi guys, এই ফুলকিটা সব ফুল নহয় মানে পাতৰে হয় মই এনেকৈ থৈছো এইটা দয়না পাত্ৰ আছিল প্লাষ্টিকৰ তাতে এনেকৈ সজাই থৈছো আজি এই তিনটা আছে মুছত দুটা আছে এটা বেলেগ নাৰিকলৰ বনোৱা এইটা আজি মই এটা কাম কৰিম বুলি ভাবিছো চাই থাকিবচোন কি কৰিম এটো এনেকে উলমি যায় বহুত ভাল লাগে এটো দৈ অনা হয় দৈ মাটি দি পিনি এনেকে মই থৈছো আৰু এটো এনেকে দৈ অনা হয় এনেকে মাছ সজাই থৈছো আৰু এটোটো নাৰিকলৰ অদকাৰী হয় এটো ইয়াত এনেকে এটো ভাল লাগে এনেকে সজাই থৈ দিছো অদকাৰী বস্তু কিন্তু এনেকে থৈ দিলত এই গছজোপা এনে ভাল লাগিছে গতিকে এই তিনটা আজি মই এডাল ষ্টেণ্ডত থম সেই ষ্টেণ্ডডাল মই নিজে ট্ৰাই কৰিছো আৰু এই তিনটা মানে এডাল ষ্টেণ্ডতে থাকিব আৰু সেই ষ্টেণ্ডডাল আপোনালোকৰ ঘৰত নিজেও আপোনালোকে বনাই চাব পাৰিব আহকচোন চাও মই কেনেকৈ বনালো মই যে কৈছিলো পাইপ লাগিব বুলি এডাল পাইপ এনেকুৱা ধৰণৰ পাইপ মানে এডাল পিভিসি পাইপ বুলি নকয় চাগে এটো বাথৰুমত লগাবলৈ এনেকুৱা অনা যায় আমাৰ ঘৰত এনেকুৱা আছিল পাইপ তাৰপা কি কৰিলো মই এই পাইপডাল যে ইমান দখলকে হ'ল বা ইয়াৰে এনেকৈ ৰাউণ্ডকে কাটি ললো এডখৰ এনেকৈ ৰাউণ্ডকে কাটিলো এডখৰ ওলালে আৰু ইয়াৰে এডখৰকে ৰাউণ্ডকে কাটিলো এডখৰ ওলালে তাৰপা কি কৰিলো মই এই ৰাউণ্ডকে কটাডখৰ যে এনেকৈ ইয়াত মই এনেকৈ গজাল দি দিলো দেখিছেনে এনেকৈ গজাল দি মাৰি দিলো তাৰপা আৰু এডখৰ যে ওলাইছিলে এইফালে দি দিলো গতে ফকাছ হোৱা নাই এতিয়া হৈছে ফকাছ এনেকৈ দি দিলো এডালো মই এনেকৈ গজাল দি দিলো গতিকে এতিয়া হৈ গ'ল এডাল ষ্টেণ্ড এনেকুৱা আৰু সব এই ধৰণে গজাল দিয়াৰ পিছত এনেকৈ থিয়কাই দিলো এনেকৈ ওলাই গ'ল আৰু এতিয়া মই কি কৰিম এইকিটা যে যিকিটা মই ইয়াত এনেকৈ উঠাই আনি থৈ দিছিলো যেহেতু মোৰ জেগা নাছিল থবলৈ এনেকৈ ষ্টেণ্ড নাছিল এনেকৈ মই পিলাৰটো আছিল আমাৰ আগফালে এনেকৈ থৈ দিছিলো এতিয়া মই কি কৰিম এটো ইয়াত এনেকৈ বহাই দিম এটো সব দেই মই অকলে এনেকৈ কৰিছো যে দিগদাৰ হৈছে এইটো ইয়াত এনেকৈ উঠাই দিলো আৰু এটো আৰু এটো ইয়াত এনেকৈ উঠাই দিলো ৰবতে এটো ৰখিব নাই জানো পায় নি ফাৰ্ষ্ট টাইম কৰিছো নহয় এনেকৈ উঠাম ডিম্বল ধৰি থাকচোন পাইপডাল যেহেতু পাতল হয় নৰখে সেইকাৰণে ইয়াত এনেকৈ তিনটা খুঁটি এনেকৈ জেউৰা খুঁটি হয় এনেকৈ তিনটা খুঁটি দি লৈছো তাৰ ওপৰত পাইপডাল সোমাই দিম এই পাইপডাল যে এনেকৈ ইয়াৰ ভিতৰত এনেকৈ সোমাই দিলো গতিকে ৰখি গলি গধুৰটো পালে যে এইটো দুটা দিলো আৰু এইটো যে যিটো ৰখাইছিলো যে এইটো ইয়াত এনেকৈ থৈ দিম আৰু এতিয়া বৰ্তমান মোৰ গাৰ্ডেনৰ মাজত ভৰাই দিলো এই জেগাটো আছিল আৰু ইয়াৰ ফিনিশিংটো এটো অদকাৰী পাইপ এডালত মানে আপুনি ইউজ কৰিব পাৰিব আৰু দেখিবলৈ এটা ভাল লাগিছে যেহেতু মই পিলাৰত এনে থৈ দিছিলো মোৰ থবলৈও জেগা নাছিলে ষ্টেণ্ডো নাছিলে এতিয়া মই এইটো ষ্টেণ্ডডাল পাইপে বনাই এনেকৈ থৈ দিব পাৰিলো আপোনালোকেও যদি এনেকৈ আছে কৰিব পাৰিব আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব